এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৭৫,০০০ চৰকাৰী চাকৰিৰ আবেদন প্ৰক্ৰিয়া মুকলি হৈছে সৰ্বমুঠ ৭৫,০০০ কৈ চাকৰি ওলাইছে ইতিমধ্যে ইয়াৰ বিজ্ঞাপন প্ৰকাশ হৈছে আৰু ইয়াৰ আবেদন প্ৰক্ৰিয়া মুকলি কৰা হৈছে মেট্ৰিক পাছ সকলেও ইয়াৰ বাবে আবেদন কৰিব পাৰিব মেট্ৰিক পাছ হলেও আপুনি ইয়াত আবেদন কৰিব পাৰিব সৰ্বমুঠ ৭৫,৭৬৮টা চাকৰি ওলাইছে অনলাইন যোগে ইয়াৰ আবেদন প্ৰক্ৰিয়া মুকলি কৰা হৈছে আৰু ৮টাকৈ বিভাগত এই চাকৰিসমূহ মুকলি হৈছে ৮টাকৈ বিভাগৰ বাবে এই নিযুক্তি হ'ব অতি সহজ প্ৰক্ৰিয়াৰ জৰিয়তে আবেদন কৰিব পাৰিব বিএছএফত আছে ২৭,৮৭৫টা চাকৰি চিআইএছএফত আছে ৮,৫৯৮টা লগতে চিআৰপিএফত আছে ২৫,৪২৭টাকৈ পদ SSBত আছে ৫,২৭৮টাকৈ পদ সৰ্বমুঠ ৮টা বিভাগ ITBPত আছে ৩,০০৬টাকৈ পদ এয়াৰত আছে ৪,৭৭৬টাকৈ পদ ইপিনে SSFত আছে ৫৮৩টাকৈ পদ NIত আছে ২২৫টাকৈ পদ সৰ্বমুঠ 8টা বিভাগত এই ৭৫,০০০তকৈ অধিক চাকৰি মুকলি কৰিছে অনলাইন আবেদন প্ৰক্ৰিয়া মুকলি কৰিছে ssc.nic.in ৰ জৰিয়তে এই ৭৫,০০০ চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি হৈছে আজিৰ পৰাই অনলাইনৰ মাধ্যমেৰে আবেদন কৰিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে